লাইট টিভি। গুডু, ঐ গুডু, 9টা বাজি গেল, স্কুলত যাহি। এই দিপ্ৰাকলৈকে ঘুমাই আছা যে তই, উঠ। চব গেলে দেখোন স্কুলত। মা, আজি নাযাওঁ দে স্কুলত। গাটো কিবা বেয়া লাগি আছে, জ্বৰে উঠে নেকি। একদিন যায়ে তোৰ লেঠা লাগিলে না। গাটো গৰম নাই দেখোন, যাবা পাৰিবি নেকি? আৰু নৰা যদি থাক দে, দেউতাক মই ঔষধ আনবা দিম দে। গাটো গৰম নাই, ভিতৰে ভিতৰে জ্বৰ উঠছি, বাহিৰত নাই গৰম। এইটো জ্বৰ অলপ বেলেগ দে, তোৰ নাজনা দে। স্কুলত নাযোৱা মানুহ না দেখোন। হ'বা পাৰে দে বাপা, আজিকালি কৰোণা চৰোণা কত কি যে বেমাৰ ওলছি। গুডু ঔষধ আনছোৱে। অলপ ভাত খাই ল, ভাত খাই উঠি 1 চামুচ খাই দিয়ে তোৰ কেৰাচিন তামোল না কিবা বোলে ঔষধ। কি কেৰাচিন তামোলে, কেনেহেন ঔষধ আনছা? থয় তে খাম দে। শুনছা না গুডুৰ মাক, এক ভাত দি অলপ ঔষধটো খাওক দে, জ্বৰ কমি যাব। মা, এতিয়া লৈ ভাত। আচাৰ তাচাৰ দিবি অলপ, গৰমৰ কথা। জ্বৰ উঠিলেও খাওঁটো কিন্তু ঠিকে ৰাখবা লাগব। এনেকে অজগৰৰ নিচিনা বিছনাত পৰি পৰি খাবা পাই থাকলি আৰু কি লাগে? মইহে জানো কিয় জ্বৰ উঠা বুদ্ধি কৰি আছো। ঔষধখিনি খাওঁ বুলিয়েতো ভাবছি দেখোন, ফেলে যি দিছো দেখোন গমেই পোৱা নাই। গুডু যাবা পাৰবি না আজি স্কুলত? পাৰা যদি যাহিয়া। গাটো দেখোন ভালে পা নাই মা। থাকক দে আজি, ভাল পালি কালিৰ পৰা যাম দে। তাকেটোৱে, কালিৰ পৰা ঔষধ খালি জ্বৰটো দেখোন নকমিলে। দেউতাই কি ঔষধ আনি দিলাকে তো? জ্বৰ ভাল নাপালে কালিক লগি ডাক্তৰখানাত যাব লাগব, গম পাইছা না? নালগে ৰ, কালিক লগি ভাল পাবাও পাৰো। শুনছি না, আমাৰ ইয়াৰ জ্বৰটো দেখোন নকমিলে। এনেকে বেছি দিন চাই থাকবা নালগে, এটা ভাল ডাক্তৰ মাতি আনি দেখুৱাই ভাল হ'ব। নহ'লে ডাক্তৰখানাত লৈ যাওঁ ভাল পাঠশালাত। তাকেটোৱে, জ্বৰটো দেখোন নকমিলে। মই চম্পক ডাক্তৰক একবাৰ ফোন কৰিম ৰ, পাৰে যদি আহিবা কম একবাৰ। ছাৰ আহকচোন, আহক। চাওকচোন, আমাৰ গুডুৰ জ্বৰ কমাই নাই বোলে। 3 দিন ধৰি গাটো বৰ বেয়া। এনে খাৱলেও ঠিকে আছে, কিন্তু জ্বৰটো কমা নাই ছাৰ। গাটো গৰম নাই দেখোন, জ্বৰ নাই বৰ্তমান। চখা জেগাত গৈছিলে নেকি 2-1 দিনতে? না কৰিশ্মা নাথৰ গান চান শুনছিলিয়ে? কৰিশ্মা নাথে যি গান গাইছি, সেই গান শুনি বোলে বহুতৰ জ্বৰে উঠছি। না সেই গান শুনছা তইও? নাই ছাৰ, ক'তো যাওঁ নাই। একদিন স্কুলত গৈছিল, গা বেয়া বুলি কৈ গুচি আহিছে। সেইদিনাৰ পৰা স্কুলতে যাব পৰা নাই। আচ্ছা, কোন স্কুলত পঢ়ে নই? আমাৰ শ্বহীদ ৰাউতা মদনতে পঢ়ে ছাৰ, ক্লাছ 7ত এইবাৰ। ঠিক আছে বাৰু। জ্বৰ নাই যিহেতু মই আজি ঔষধ নেদো একো। কালিক লগি যদি নকমে, তেতিয়া তেজ পৰীক্ষা কৰিব লাগিব এটা। শৰ্মা ছাৰ, ক'ত যায় হে? বাজাৰৰ পৰা আহোঁ ৰ'ব। আপুনি ক'ত গৈছিল পিছে? মই গৈছিলোঁ হাদেৰীত। আপোনাক লগ পাই ভালে হ'ল ৰ'ব। হাদেৰী যি নগেনৰ চলিটো, গুডু বুলি যি মাতে, আপুনি ক্লাছ কৰে না তাহাক? গণিত পঢ়াওঁ মই তাহাক। মহা ধুৰন্ধৰ চলি বাপৰে। পিছে কিয় সুধলাক বা তাৰ কথা? তাহাৰ ঘৰতে গৈছিলোঁ ৰ'ব মই। 3 দিন ধৰি জ্বৰ উঠি আছে বোলে, মোক মাতছিল দেউতাকে। চব ঠিকে আছে, বৰ্তমান জ্বৰো নাই। স্কুলত যাবা ক'লিহে বোলে গাটো বেয়া লগা বুলি কয়। হয় নেকি? মিছা কথা তাৰ, বাহানা ওলাইছে। গৰম বন্ধত কৰবা দিয়া হোমৱৰ্ক এটাও কৰা নাই সি। কাণত ধৰা দিম বোলে, গা বেয়া লগা বুলি কৈ পলৈছে সিদিনা। আৰু ভয়তে জ্বৰ উঠা বাহানা উলিয়াই স্কুলত জানাই। কোনদিনা আহে সি নেক্সট, তাৰ বাহানা বাহিৰ কৰিব লাগব ৰ'ব এইবাৰ। আপুনি নালগে ৰ'ব, মই তাক চিধা কৰি আছোঁ কালি। বাবা গুডু, গাটো অলপ ভাল পাইছা না? অলপ পাইছোঁ ছাৰ, কিন্তু ভালকে ভাল পোৱা নাই। চব ভাল হৈ যাব। মই আজি তেজ পৰীক্ষা কৰবা তেজ নিবা আহিছোঁ। ইমান ডাঙৰ বটল আৰু ইমান ডাঙৰ বেজি এইটো। তোমাৰ এটা বেলেগ জ্বৰ হৈছে। হোমৱৰ্ক কৰি নেনলি এইটো জ্বৰ হয়। এইটো তেজ পৰীক্ষা কৰবা লাগলি 5 লিটাৰ তেজ লাগব। সেইকাৰণে এই ডাঙৰ বটলটো লৈ আহিছোঁ, গম পাইছা না? আৰু এই ডাঙৰ বেজিটো দি বেজি দিব লাগব। হে প্ৰভু, এইটো বেজি দি হানলি মই বাচি থাকিম? ছাৰ, মই জ্বৰ তৰ উঠা নাই। মই জ্বৰ উঠা বুদ্ধি কৰি স্কুলত নাযোৱাকেহে আছোঁ ইমান দিন। ছাৰ, মই জ্বৰ উঠা নাই। আইঅ' বাপা। ক'ত পলাবা আহিছা? বেজি দিবাই লাগব আজি। ধৰ ইয়াক, ধৰ।